অভিধানত অন্তৰ্ভুক্ত হ'ব অসমীয়াৰ হিয়াৰ আমঠু সংগীতৰ ঈশ্বৰ শিল্পী জুবিন গাৰ্গে প্ৰায় ব্যৱহাৰ কৰা এটা শব্দ। সাধাৰণতে এই শব্দটো অশালীন শব্দ হিচাপে গণ্য হৈ অহা বাবে ইমান দিনে অভিধানত অন্তৰ্ভুক্ত হোৱা নাছিল। কিন্তু জুবিন গাৰ্গে এই শব্দটো মঞ্চত অনুষ্ঠান পৰিৱেশন কৰাৰ সময়ত সঘনাই ব্যৱহাৰ কৰাৰ বাবে নৱ প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় হৈ উঠে। সেইবাবেই এইবাৰ অসমীয়া জাতীয় অভিধানৰ দ্বিতীয়টো সংস্কৰণত অন্তৰ্ভুক্ত হ'ব এই শব্দটো। এই শব্দটো অভিধানত অন্তৰ্ভুক্ত কৰিবলৈ আজিৰ পৰা 7 বছৰ পূৰ্বেই এগৰাকী অভিধান প্ৰণেতা তথা বিশিষ্ট লেখকে বিষয়টো উত্থাপন কৰিছিল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছত এই শব্দটোক লৈ এতিয়া ব্যাপক চৰ্চা হোৱাত অভিধান প্ৰণেতা তথা বিশিষ্ট লেখক শিক্ষাবিদ ডক্টৰ দেৱব্ৰত শৰ্মাই অসমীয়া জাতীয় অভিধানৰ দ্বিতীয় সংস্কৰণত ই অন্তৰ্ভুক্ত হ'ব বুলি ঘোষণা কৰে। মঞ্চ অথবা আন সময়ত শিল্পী জুবিন গাৰ্গে প্ৰায় ব্যৱহাৰ কৰিছিল ঘেণ্টা শব্দটো। এসময়ত এই শব্দটো কেন্দ্ৰ কৰি বিতৰ্কৰো সৃষ্টি হৈছিল। এই শব্দটো অসমীয়া অভিধানত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে জানিবলৈ দিছে অভিধান প্ৰণেতা তথা বিশিষ্ট লেখকগৰাকীয়ে। 2010 চনত প্ৰথমটো সংস্কৰণ প্ৰকাশ পোৱা অসমীয়া জাতীয় অভিধানৰ দ্বিতীয় সংস্কৰণত অন্তৰ্ভুক্ত হ'ব এই শব্দটো। ডক্টৰ দেৱব্ৰত শৰ্মাই এই শব্দটোৰ সন্দৰ্ভত কয় যে ঘেণ্টা শব্দটোৰ অৰ্থ হ'ল প্ৰতিষ্ঠিত ধাৰণাক প্ৰত্যাহ্বান জনোৱা, অৰ্থাৎ বিদ্ৰোহ, প্ৰতিবাদ, উলংঘা কৰা আৰু কাকো গুৰুত্ব নিদিয়া আদি। তেওঁ কয় যে ঘেণ্টা শব্দটো এটা শক্তিশালী শব্দ। 7 বছৰ আগতেই অসমীয়া জাতীয় অভিধান সমিতিৰ বৈঠকত আনুষ্ঠানিকভাৱে এই শব্দটো মই উত্থাপন কৰিছিলো। অভিধান প্ৰণেতা বিশিষ্ট লেখক আৰু শিক্ষাবিদগৰাকীয়ে লগতে কয় যে জুবিন গাৰ্গে সততে কোৱা প্ৰতিটো শব্দ আৰু জুবিন অনুৰাগীয়ে গাই থকা গান জাতীয় অভিধানত অন্তৰ্ভুক্ত কৰা হ'ব। আমি এই কাৰণেই জাতীয় অভিধানত অন্তৰ্ভুক্ত কৰিম কাৰণ জুবিন গাৰ্গ অবিহনে অসমীয়া জাতি দুখীয়া। সেয়ে প্ৰকৃত জুবিন অনুৰাগীৰ হাতত যদি তেওঁৰ শব্দ আছে আৰু তেওঁলোকে সততে কৈ থকা গান যদি আছে তেতিয়াহ'লে আমাৰ হাতত দিয়ক। অভিধান প্ৰণেতাগৰাকীয়ে লগতে কয় যে ঘেণ্টা বুলি ক'লে লগে লগে জুবিন গাৰ্গলৈ মনত পৰে কাৰণ